নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আজি ভিডিঅ'টো মই অলপমান দীঘলকৈ বনাবলৈ ট্ৰাই কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পায়। মোৰ ডেইলি মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ, মানে ডেইলি ৰুটিনৰ মতে আপোনালোকে চাই ভাল পায়। নাজানো কিমান দেখাব পাৰিম নোৱাৰিম, তথাপিও আশা কৰিছোঁ। যদি আপোনালোকে কিবা ভুল দেখে, ভুলবোৰ যেন মোক আঙুলিয়াই দিয়ে। আজি ৰাতিপুৱা ৰুটি বনোৱা হ'ল। আজি যিহেতু স্কুল বন্ধ, গতিকে আমি আটাইকেইটাই খোৱা হ'ল ৰুটি। এতিয়া মাত্ৰ ছোৱালীজনী খাবলৈ বাকী আছিল, তাইক দিছোঁ। মাৰ ভিডিঅ'টো এতিয়া মই ষ্টাৰ্ট কৰিছোঁ, কিয়নো মা বিজি আছে পাকঘৰত। জোঁৱায়েক আহিছে, আজি মাৰ হ'বলগীয়া জোঁৱায়েক আহিছে। চ' কিনো বনাইছে পাকঘৰত, কিহত বিজি আছে ইমানদৰে, আপোনালোকক লৈ যাওঁ মাৰ পাকঘৰলৈ। মা কি বনাইছা? মাছ ফ্ৰাই কৰিছোঁ। কি বনাইছা চব জোঁৱায়েকৰ কাৰণে? এয়া মাছ ফ্ৰাই কৰিছে। মাছ ফ্ৰাই কৰি হ'লেই চব। এয়া মাছ ফ্ৰাই কৰি হৈ গ'ল। এইফালে আৰু চব্জি কি? এইখিনি ভাত বনালা নেকি? ভাত বনালোঁ। আৰু মাছৰ চব্জি বনাম কৈছিলা নহয়? চব্জি বনাম, এয়া জিকা, কচু। এপিচ আকৌ কেলৈ দিছা? এপিচ ফ্ৰাই কৰি দিছোঁ। আটাইকেইটাই খাগৈ ভাত হোৱালৈকে। সিও ফ্ৰাই কৰা মাছ খাই ভাল পায়। নেমু এপিচ চেপি দিছোঁ, নেমু চেপি খাই ভাল পায়। ভাত সিজিলে নাই এইবোৰ ভালকৈ? ধুনীয়াকৈ হৈছে ফ্ৰাই যা। আটাইকেইটাই ভাগ কৰি খাবি ভাত হোৱালৈকে। মায়ে বেছি কথা ক'ব লাজ কৰে ভিডিঅ'ত। কিন্তু মই মাজে মাজে ওলাই কৈ দিবলগীয়া হৈছে। জানা কিয় লাজ পায়? মায়ে লাজ নকৰোঁ দেই। ইমান অলপ কৰোঁ আৰু আছিলে এতিয়া অলপ লাজটো ভাগিছে আৰু। এতিয়া বনাই অলপ লাজটো ভাগিছে। প্ৰথম বহুত লাজ কৰিছিলে। মই পাছত ব্লগিং ভিডিঅ'বোৰ দেখাই লাজটো আছোঁ। এয়া এতিয়া ভাত সকলোকে খাবলৈ দিলোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম।